নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগত জনাইছোঁ আৰু যেহেতু বিহুৰ বতৰ মাঘৰ বিহুৰ বতৰ আৰু বৰ্তমান মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ লাফাংগলা গাঁৱত আৰু বিশেষ এজন ব্যক্তিৰ সৈতে এই বিশেষ ব্যক্তিজনৰ কথা যদি মই ক'বলৈ যাওঁ তেখেতে আচলতে আমাৰ বিহু সুৰক্ষা সমিতিৰ প্ৰাক্তন সভাপতিৰ লগতে অসমৰ সমাজ সংস্কৃতি কৃষ্টি সংস্কৃতিৰ ওপৰত বিভিন্ন ধৰণে গৱেষণা কৰি আছে স্বতন্ত্ৰভাৱে লগতে অসমৰ সমাজ সংস্কৃতিৰ ওপৰত বিভিন্ন ধৰণৰ লেখামেলা কৰি তেখেতে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা বিশেষ এজন ব্যক্তি হেম গগৈ ডাঙৰীয়া আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ আজি যেহেতু আমি বিভিন্ন ধৰণৰ কথা পাতিম লগতে প্ৰথমে যেহেতু মাঘৰ বিহুৰ বতৰ অকণমান যে সেই আপোনালোকে আগতে দেখি অহা যি মাঘৰ বিহু সেই সম্পৰ্কে অকণমান কেনেকৈ মাঘৰ বিহুৰ নিয়মবিলাকনো কেনেকৈ হয় অকণমান আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ দিনত মাঘৰ বিহুৰ নিয়ম আজিকালি দৰে ৰংঘৰ কাৰেংঘৰ সাজি বা তাজমহল সাজি কেতিয়াও ভেলাঘৰ সজা নাছিলে আমাৰ দিনত সাধাৰণতে গাঁৱৰ সমাজত ভেলাঘৰ বুলি কেতিয়াও নকৈছিলে ভেলাঘৰ বুলি কোৱা নহৈছিল মেজি ঘৰ বুলি কৈছিল মেজি ঘৰ বুলি কৈছিল আমি মেজি ঘৰ বুলিয়ে পাই আহিছোঁ গতিকে এতিয়া ভেলাঘৰ আৰু মেজি ঘৰ পাৰ্থক্য এইখিনিতে পাওঁ যে আজিকালি ভেলাঘৰ বুলি ক'লে সাধাৰণতে মানে হেৰি কৰিবৰ কাৰণে নিজকে দেখুৱাবৰ কাৰণে টিভিত ওলাবৰ কাৰণে চেনেলত ওলাবৰ কাৰণে ৰংঘৰ সাজে কাৰেংঘৰ সাজে বিভিন্ন ধৰণৰ কাৰুকাৰ্য খটাই মানে হেৰি কৰে ভেলাঘৰ সাজে কিন্তু মেজি ঘৰ বুলি ক'লে সাধাৰণতে আমাৰ এইটো দেখিছে কিজানি এইটো মেজি ঘৰ আৰু কোনো ৰংঘৰ কাৰেংঘৰ আৰ্হি নহয় গতিকে তেতিয়া কথা আছিলে কি একেদিনাখনেই উৰুকাৰ দিনাখনেই সকলো ৰাইজে লগ লাগি মেজি ঘৰটো সাজে খৰি কাঠ কাটি মেলি মেজিটো সাজি ৰাতিৰ ভিতৰতে মেজিটো সাজি সম্পূৰ্ণ কৰে আৰু আজিকালিৰ দৰে এমাহ ডেৰ মাহৰ পৰা মানে হেৰি কৰিবৰ কাৰণে লাগি নাথাকে খৰি কাটিবৰ কাৰণে লাগি নাথাকে আৰু যিহেতু এটা পৰম্পৰা দেখোঁ যে আমাৰ বিশেষকৈ আমাৰ মানে উজনিৰ ফালে এই পৰম্পৰাটো মানে আমি ধৰক গছডাল বান্ধো বা ধৰক ঘৰটো বান্ধো এইখিনি সম্পৰ্কে এইটো আচলতে অকণমান যদি আপোনাৰ এইটো এটা হেৰি কথা আছে বহু তাৎপৰ্যপূৰ্ণ কথা এইটো ভাল কথা এটাত মানে উল্লেখ কৰিলা তুমি কথা হৈছে কি এটা সময় আছিলে আমি সৰুতে দেখিছিলোঁ প্ৰায় 70-80 দশকলৈকে নাৰ্ছিং হোম নাছিলে মানে যিকোনো গৰ্ভৱতী তিৰোতাক মানে তেতিয়া কি কৈছে ঘৰতে তেওঁলোকে প্ৰসৱ কৰিছিলে এতিয়া কথা হৈছে কি তেওঁলোকে সেই সময়ত কি কৰিছিলে ঘৰৰ মুধত এডাল ৰছী বান্ধিছিলে দীঘলকৈ বল দিবৰ কাৰণে গৰ্ভৱতীয়ে বল দিবৰ কাৰণে আচ্ছা ৰছী বান্ধিছিলে তাৰোপৰি বুকুত এখন মেথনি বান্ধি দিছিলে বুকুত এখন মেথনি বন্ধাৰ মূল কাৰণটো হৈছে কি যে মানে বাচ্চাটো কেনেবাকৈ গৰ্ভত থকা সন্তানটো উজাই নাযাবৰ কাৰণে হেৰিগৰাকীৰ মানে প্ৰসূতিগৰাকীৰ যাতে একো অসুবিধা নহয় যাতে একো মানে মৃত্যুৰ মুখত যাতে নপৰে সেই বুলি এতিয়া কথাটো হৈছে কি মানুহৰ এটা চিন্তাধাৰণা আহিলে যে সেইটো যাদু বিশ্বাস বুলি কয় সাধাৰণতে এইটো হৈছে কি মাঘ ফাগুনৰ পৰা সাধাৰণতে আমে মলিয়াই কঁঠালে মুচিয়াই আৰু চটোৰ পৰা আকৌ বগৰীয়ে চকৰি পেলায় এতিয়া কথাটো হৈছে কি যিকোনো গছ গছনিয়ে আকৌ ফল মূল ওপৰলৈহে দিয়ে ওপৰলৈ দিয়ে মানুহৰ মানে সন্তান জন্ম হয় তলফালেদি মানে নিম্ন হেৰি এই হ'ল ঊৰ্ধ্বগামী ফল মূলবিলাক হ'ল গতিকে তেতিয়া মানুহে এই যে প্ৰসৱ বেদনাত ছটফটাই থকা এই প্ৰসূতিগৰাকীক যেনেকৈ বান্ধি দিয়ে ঠিক তেনেকুৱা ধৰণে গছ গছনি ওপৰলৈ যেতিয়া নেকি ফল মূলটো হেৰি হয় লাগে ওপৰলৈ ফুলে আৰু ওপৰলৈ ফল মূল লাগে গতিকে তেওঁলোকৰ এটা ধাৰণা হৈছিলে সেই সময়ত মানুহৰ যে গছজোপাৰ যাতে ফল মূল যাতে তললৈ যাতে মানে উজাই নাহে তললৈ উজাই আহিলে হয়তো গছজোপা মৰিবও পাৰে সেই ধাৰণা কৰিহে প্ৰকৃততে গছ বান্ধিছিলে আৰু তাকে মানে আৰ্যকৰণ কৰিবৰ কাৰণে এই আৰ্যকৰণ কৰি অনাৰ্যসকলে যি কৃষ্টি সেইটো আৰ্যকৰণ কৰিবৰ কাৰণে ক'ৰবাত পৰশুৰাম কুণ্ডলৈ যায় ক'ৰবাত কিবা লগাইলে সেই কথাটো এইটো প্ৰকৃততে যাদু বিশ্বাস এটা এই যেনেকৈ প্ৰসূতি বুকুত বান্ধিলে যেনেকৈ মানে সন্তানে একো অসুবিধা মানে প্ৰসূতিৰ একো অসুবিধা নহয় বুলি ভাবিছিলে ঠিক তেনেকুৱা ধৰণে গছজোপা তলত বান্ধিলে যাতে তললৈ যাতে নাহক গছজোপা যাতে নমৰে সেই বুলি এইটো যাদু বিশ্বাসৰ কথা আচ্ছা এইখিনিতে আমি আৰু এটা কথা ক'ম এইটো আচলতে পৰম্পৰাগত যি লোকবিশ্বাস আমি মানে আগৰ পৰা যি মানি আহিছে সেই কথাখিনিহে আমি আচলতে আলোচনা কৰিছোঁ আৰু কৈছে যিহেতু বৰ্তাই যে আমি এতিয়া বহুতে কয় মানে গছজোপা বান্ধো যাতে পৰশুৰাম কুণ্ডলৈ গা ধুবলৈ গুচি নাযাওক বুলি সেই কথাখিনিও মাজতে খুব ধুনীয়াকৈ উপস্থাপন কৰিছে আৰু বৰ্তা ধৰক এইটো হ'ল মেজি ঘৰ যিটো আমি পাছফালে আছোঁ পোহৰৰ কাৰণে বাৰু আমি বেলেগ এটা মুখে আছোঁ আৰু যিহেতু যিটো কাঠৰ যিটো সাজে মানে সেইটো হ'ল মেজি আৰু সেই মেজিটো কিছুমানে কয় যে ধৰক দেৱতা বা কিবা তেনেকুৱা ধৰণৰ এটা সংলগ্ন দিয়ে জুই সেই সম্পৰ্কে অগ্নি দেৱতা
এইটো কথা হ'ল কি চোৱা এইটো এটা আৰ্যকৰণৰ ব্যৱস্থা হয় হয় হেৰিৰ মতে এই বৈদিক শাস্ত্ৰৰ মতে হয় এই আৰ্যসকলৰ মেজাইৰ পৰা মেজি আহিছে বুলি কয় আৰ্যসকলৰ মেজাইৰ পৰা মেজি আহিছে বুলি কোৱা হয় আৰু সেই মেজাইক মানে অগ্নি দেৱতা বা হোম হিচাপে মানে তেওঁলোকে আৰ্যসকলে কি কৰে সেৱা পূজা কৰে আচ্ছা কিন্তু এটা কথা যে এই যিটো আমাৰ মেজি যদি মেজাইৰ পৰা যদি মেজি আহিছে তেতিয়াহ'লে এই মেজি শব্দটো সমগ্ৰ ভাৰতবৰ্ষতে থাকিব লাগিছিল কিন্তু অকল অসমতহে আছে মেজি পুৰা সকলোতে আছে প্ৰথম কথা আচ্ছা দ্বিতীয় কথা হৈছে কি মেজি পুৰা মানে হেৰিটো পৰম্পৰাটো আৰ্যসকল অসমলৈ অহা আগৰ পৰাই আছে যিহেতুকে মানে হেৰিয়ে পশ্চিমবংগৰ এজন বিখ্যাত লোকসংস্কৃতিৰ গৱেষক পণ্ডিত তেখেতে কৈ গৈছে যে ফক কালচাৰছ আৰ অল্ড ভেৰি অল্ড ইন ফেক্ট older than Puranos and even maybe older than Vedas বুলি কৈছে বেদ আৰু উপনিষদ বা পুৰাণতকৈ যি মানে পুৰণি এই লোক সংস্কৃতি এইটো লোক সংস্কৃতি হয় তেতিয়াহ'লে আৰ্যসকল অহাৰকে আগতে আমাৰ ইয়াত মেজি পুৰা ব্যৱস্থাটো আছিলে আৰু মেজি পুৰা ব্যৱস্থাটো থকাৰ কাৰণে আৰ্যসকল যেতিয়া অসমলৈ আহিলে তেওঁলোকে মানে আৰ্যকৰণ কৰিবৰ কাৰণে মেজাই শব্দটো লগাই মানে মেজি পুৰা কৰিলে প্ৰকৃততে মেজি পুৰাৰো এটা কাৰণ আছে মেজি প্ৰকৃততে অগ্নি দেৱতা বুলি পূজা কৰা নহয় প্ৰকৃততে কথা হৈছে কি এটা সময় আছিলে যি সময়ত সমগ্ৰ পৃথিৱীতে যিটো জুই আৱিষ্কাৰ হোৱাৰ পিছত মানুহে এটা কথা গম পাইছিলে যে জুয়ে সকলো পুৰি নাশ কৰে জুয়ে এফালৰ পৰা শেষ কৰে আৰু জুয়ে একো বাছ বিচাৰ নকৰে আচ্ছা এতিয়া কথা হ'ল কি সেই আদিম মানুহে এটা সময়ত কাপোৰৰ অভাৱত হয়তো গছৰ হয়তো মানে গছৰ পাত পত্ৰ আদি গোটাই মেলি জুই জ্বলাই মানে তাৰ কাষতে হয়তো মানে ৰাতি আছিলে হয়তো উত্তাপটো লৈছিলে তেওঁলোকে দেখিলে যে এই জুয়ে যিতেনি সকলো পুৰি নাশ কৰে গতিকে জুয়ে জাৰো পুৰিব নেকি যিহেতু পুহ মাহত বৰ বেছিকৈ জাৰ পৰে মোৰ ধাৰণা মই মানে যাদু বিশ্বাসমূলক ধাৰণাৰ ওপৰত কৈ আছো যিহেতু মই লোকায়ত গ্ৰন্থ পঢ়িছোঁ হেৰি জেমছ ফ্ৰেজাৰৰ গল্ডেন বাৰ পঢ়িছোঁ তাৰ ওপৰত ভিত্তি কৰিহে কৈছোঁ যে কথাটো প্ৰকৃততে যে মানুহে ভাবিছিলে প্ৰকৃততে যেতিয়া জুয়ে সকলোখিনি পুৰি শেষ কৰে পুহ মাহত জাৰ পৰে গতিকে পুহ মাহৰ এইটো জাৰটো পুৰিবৰ কাৰণে হেৰি কি কয় সেই সময় আদিম মানুহে মানে মেজি পুৰিছিলে বা ডাঙৰ জুই জ্বলে আছিলে বুলি ধাৰণা হয় এইটো গৱেষণামূলক এটা বিষয় এইটো মানে লোকায়তিক দৃষ্টি এইটো আমি ক'ব পাৰোঁ হয় ঠিকে খুব ধুনীয়াকৈ ক'লে দেখিছে বৰ্তাই কথাবিলাক আপোনালোকে শুনিছে যে মেজি সম্পৰ্কে বা কেনেকৈ আচলতে পৰম্পৰাগতভাৱে কেনেকৈ আগৰ পৰা চলি আহিছে হয়তো ঠাই বিশেষে অকণমান কিছু পৰিৱৰ্তন হয় পৰিঘটনাবিলাক কোনোবাই ধৰক সেৱা এটা কৰোঁতে বেলেগ ভাগে কৰে কোনোবাই অলপ বেলেগ ভাগে কৰে হয় আৰু ইয়াতে যে কয় আমাৰ মাহে কৰাই খাব লাগে মাঘৰ বিহুত এইখিনিতো অকণমান কিবা এটা জড়িত আছে নেকি বাৰু কথাবিলাক মাহে কৰাই খোৱাটো পিছত আহিছে এটা সময়তো আছিলে আদিম মানুহেতো সেই সময়ত মানে হেৰি কৰিবৰ কাৰণে মাহ কৰাই খোৱা নাছিলে মাহ কৰাই খোৱাটো লাহে লাহে পৰম্পৰাগতভাৱে ইটো পিছত সিটো লগ লাগিছে আৰু এটা কথা ঠিক যে অসমৰ যিমানবিলাক জনগোষ্ঠী আছে কোনটো জনগোষ্ঠীয়ে মেজি পুৰাটো আৰম্ভ কৰিছিলে বা বহাগ বিহু মাঘ বিহু কাতি বিহু আৰম্ভ কৰিছিলে কোনেও ক'ব নোৱাৰে গতিকে এই কৰাই পৰ্ব আখৈ কোন জনগোষ্ঠীয়ে কেনেকুৱা ধৰণে ইয়াত সংলগ্ন কৰিলে বা সংযোগ কৰিলে এইটো আমিও ক'ব নোৱাৰোঁ আলু খাব লাগে বুলি গতিকে এতিয়া আৰু মানে খোৱাৰ ব্যৱস্থা হৈ আছে এইটো পৰম্পৰাগত আৰু বিশেষকৈ এইটো সময়তে আচলতে কিয় পৰশুৰাম কুণ্ডলৈ গা ধুবলৈ যায় সেই কথাটো যদি অকণমান আপুনি কয় এইটো মই আগতেই ক'লোঁ নহয় পৰশুৰাম কুণ্ডলৈ গা ধুবলৈ কোনো অকল যায় এই নঙঠা ফকীৰবিলাকে যায় আৰু কিছুমান মানুহৰ এটা ধৰ্ম এটা বিশ্বাস হৈ গ'ল ধৰ্মীয় বিশ্বাস এটা সোমাই গ'ল যেতিয়াৰ পৰা আৰ্যসকল আহিলে আৰ্যসকল অহাৰ পিছৰ পৰা এই পৰম্পৰাটো সোমাই গ'ল যে মানে হেৰি কি কয় এই পৰশুৰাম কুণ্ডত গা ধুবলৈ যাব লাগে বা কিবা বুলি তাৰ বাদে অন্য একো নহয় মানুহটো সকলো এটা সময়ত অনাৰ্যসকল আমাৰ আহোম কছাৰী মৰাণ মদক এই সকলোবিলাকতো অনাৰ্য নিজস্ব ধৰক পৰম্পৰা নিজস্ব কৃষ্টিৰ সৈতে জড়িত আছিলে কিন্তু এতিয়া ধৰক গোটেই বস্তুটো বেলেগ হৈ গৈছে শংকৰদেৱ আৰু মাধৱদেৱ আৰু মানে জন্ম হোৱাৰ পিছত যেনেকৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিলে মানে বিভিন্ন ধৰণে এখন নাম ভাগৱতী ধৰ্ম ওলালে সনাতন বুলি ওলালে এনেকুৱা ধৰণে ঠিক তেনেকুৱা ধৰণে এইবিলাক পৰম্পৰাগতভাৱে মানে যুগ অনুসৰি তাৰমানে সলনি হৈ আহি আছে প্ৰকৃতি আৰু এতিয়া ধৰক মই যদি কওঁ
ধৰ্মান্তকৰণৰ দিশে বিহুটো বেছিকৈ গতি কৰা যেন অনুভৱ এটা হৈছে তাৰমানে এনেই ধৰক আমাৰ কিছুমান পৰম্পৰা আনকি এৰি পেলাই যে এইটো নহয় আমি পূজাহে কৰা হৈছে এইটোত বুলি পেলাই বেছিকৈ ধৰা হয় মানে সঁচাকৈ ধৰ্মান্তকৰণ কৰা হৈছে যিটো আগৰ যিটো এতিয়া যাদু বিশ্বাসৰ সম্পৰ্কত ক'বলৈ হ'লে মই দীঘলীয়াকৈ ক'ব লাগে সেইটো মই থুলমূলকৈ কওঁ যাদু বিশ্বাস মানে হৈছে কি এটাৰ দ্বাৰা আনটোক সন্তুষ্ট কৰি নিজে ফল লাভ কৰা হয় 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 এটাৰ দ্বাৰা আনটোক সন্তুষ্ট কৰি নিজে ফল লাভ কৰা মই এটা উদাহৰণ দিব পাৰোঁ ভেকুলী বিয়া পাতে মানে হয় 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 ভেকুলী বিয়া পাতে আচ্ছা এইটো যাদু বিশ্বাস কিয় ভেকুলীকেইজনী ধৰি আনে ভেকুলীকেইজনী ধৰি আনি মানে ইন্দ্ৰ দেৱতাক বৰুণ দেৱতাক সন্তুষ্ট কৰিব নিজে ফল লাভ কৰিব তাৰমানে বৰষুণ দিয়াব এইটোকে কয় যাদু বিশ্বাস বুলি কয় সাধাৰণতে তাৰমানে ঠিকেই খুব ধুনীয়াকৈ বৰ্তাই কথাখিনি বুজাই দিছে আৰু যিহেতু মাঘৰ বিহুৰ সময় সকলোৱে উৰুকাৰ দিনাখন ভোজ ভাত খাব পাছদিনাখন মেজি জুই জ্বলাব সকলোৱে মেজি জুই ল'ব আৰু বিভিন্ন ধৰণৰ পৰম্পৰা লোককথা অনুসৰি এইবিলাক চলি আহিছে আৰু বৰ্তাৰ বিহু বিশেষজ্ঞ সমিতিৰ সৈতে মূল দায়িত্বত আছিল যদিও বিভিন্ন সময়ত বিহু বিশেষজ্ঞৰ কিছুমান কথাও হয়তো মত বিৰোধ হোৱা দেখা পাইছোঁ আমি আগৰ পৰাই লগতে এই যে আৰু এটা কথা কওঁ যিহেতু আমি এই মাঘৰ বিহুৰ সময়ৰ পাছৰ পৰাই ঠিক মানে এজাক বতাহ বলে আপোনাৰ যিটো পচোৱা বতাহ বুলি পচোৱা বতাহ নহয় এই যিজাক বতাহ আপোনাৰ 8:30 পৰা 8টা বজাত ঠিক ৰাতি হুৰহুৰাই মানে এজাক বতাহ আহে এই বতাহজাক সম্পৰ্কে বতাহ যে একো বিষয় মই নাজানো মই যিটো নাজানো সেই সম্পৰ্কত মই অধ্যয়ন কৰা নাই মানে বিভিন্ন ধৰণে বতাহজাকক মানে কিছুমানে কয় বিভিন্ন ধৰণৰ বিভিন্ন নাম দিয়ে পৰশুৰাম কুণ্ডৰ পৰা বতাহ বুলি কয় কিছুমানে পণ্ডিত বহুত হ'লতো বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কয় এতিয়া কিতাপ চাই কিতাপ লিখি বিহু কিতাপ চাই কিতাপ লিখি পণ্ডিত হোৱা মানুহ আছে তেওঁ প্ৰকৃততে ঢোলটো বজাব নাযায় বিহু নামখা গাব নাজানে খুচৰি কাক কয় তাকো নাজানে আৰু গছতলা বিহু কাক কয় তাকো নাজানে আৰু মানে ডেকা ঘৰৰ মুকলি বিহু কাক মই ভাবোঁ যে এই বতাহজাকৰ প্ৰতি অকণমান যিহেতু চৰ্চা কি বুলি কয় মানে শুনিছোঁ বহুতে বেলেগ ধৰণৰ আৰু বৰ্তাহ অন্যান্য এতিয়া ধৰক আমি এইটো মাঘৰ বিহু এতিয়া চেনেলবিলাকত দেখোঁ ঢোল চোল লৈ গোটেই ঢোলে ডগৰে বহাগ বিহুৰ মাজত বিশেষ পাৰ্থক্য নাইকিয়া কৰি পেলাইছে আটাইকেইটা বিহুৰ কি এনেকুৱা ধৰক বৈশিষ্ট্য আছে যিয়ে মানে ধৰক মাঘৰ বিহুটোক অন্য বিহুৰ পৰা পৃথক হিচাপে আমি ভাবিব পাৰোঁ এইটো প্ৰকৃততে হৈছে হেৰিৰ পৰাহে আজি কিছু বছৰ প্ৰায় 20-22 বছৰমানৰ পৰা হৈছে মাঘৰ বিহুত ঢোল বজোৱা বা হেৰি পৰম্পৰাটো এইটো আগতে নাছিলে প্ৰকৃততে এটা সময় আছিলে যি সময়ত চ'ত মাহ সোমোৱাৰ পিছতহে মানুহৰ ঢোল বজাবলৈ দিছিল চ'ত মাহৰ পিছতহে ঢোল বজায় হয় আচ্ছা বহাগ বিহু যোৱাৰ পিছতে ঢোল বজাবলৈ নিদিছিলে যিহেতু মানে এই গাঁওবিলাকত এতিয়াওতো নিদিয়ে বহুত ঢোল বজাবলৈ নিদিয়ে তাৰমানে ইয়াৰো এটা কাৰণ আছে সেইখিনি মই ব্যাখ্যা নকৰোঁ বাৰু ঢোল বজাবলৈ দিছিলে বাৰু নিদিয়ে এইটো বিজ্ঞানসন্মত এটা কাৰণ আছে যে কি নহওক হেৰি কথা হ'ল কি এই পৰম্পৰাটোৱে আমাক অনিষ্ট কৰিছে এই পৰম্পৰাটোৰ সৃষ্টি হ'ল প্ৰকৃততে টিভি চেনেলবিলাক হোৱাৰ পৰা টিভি চেনেলবিলাকে য'তে ত'তে গৈ মানে কি কৰে বিভিন্ন ধৰণৰ মাঘ বিহুৰ কাৰণে তাৰমানে ঢোল বজোৱাই পেঁপা বজোৱাই এইটো সিটো কৰোৱাই আৰু সিদিনাখন অলপতে হেৰি থৈ গৈছে কি কয় বৰগৰা থৈ গৈছে কোনো অনুপম চক্ৰৱৰ্তী আৰু মানে মহেন্দ্ৰ হাজৰিকাহঁতো আহিছিলে বোলে গতিকে এইবিলাক হৈছে অপৰম্পৰা এইবিলাক মানে যিটো এতিয়া ধৰি লওক মাঘৰ বিহুত ঢোল বজাব লাগে পেঁপা বজাব লাগে এইটো হোৱাৰ এটাই মাত্ৰ কাৰণ প্ৰকৃততে হৈছে কি মই চিধা চিধি কথা কোৱা মানুহ সকলোৱে সেইকাৰণে মোক বেয়া পায় গম পাইছোঁ যিসকল অনাবিহুৱা কোনো জাতি কথা নকওঁ যিসকল অনাবিহুৱা জাতিয়ে যেতিয়ালৈকে বিহু ঢোল বজাবলৈ ধৰিলে বিহু নাম গাবলৈ ধৰিলে তেতিয়াৰ পৰা বিহু বিজতিৰে হৈছে মই বুজি পাইছোঁ কথাখিনি গতিকে যাৰ তেজত বিহু নাই যি বংশগতভাৱে বিহুৱা নহয় যি সৰুৰে পৰা হুঁচৰি দেখা নাই গছ তলৰ বিহু দেখা নাই ডেকা ঘৰৰ মুকলি বিহু দেখা নাই তেওঁ বিহু নাম কেইখামান জানে বা কিবা এটা কৰিব জানে সেইকাৰণে তেওঁ মানে বিখ্যাত হৈ গ'ল আৰু তেওঁক মানি লয় গতিকে এই অনাবিহুৱা তেজত বিহু নথকা মানুহে যেতিয়াবা ঢোল পেঁপা বজাবলৈ ধৰিলে তেতিয়াৰ পৰা বিহু বিজতিৰা হৈছে আৰু সেইটোৱে হৈ আছে এতিয়ালৈকে দেখিছে আপোনালোকে গোটেই কথাবিলাক খুব ধুনীয়াকৈ কৈছে আৰু লগতে বৰ্তাৰ পৰম্পৰাগত বনৌষধি তাৰ ওপৰতো বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আছে বৰ্তাৰ চেনেলটো হৈছে হেম গগৈ সেই চেনেলটোত যদি যায় আপোনালোকে বিভিন্ন বিহু সম্পৰ্কে লগতে পৰম্পৰাগত ঔষধি সম্পৰ্কে বিভিন্ন ধৰণৰ তথ্যৰ মানে তেখেতে খুব ধুনীয়াকৈ ৰাখিছে বৰ্তা কোন চনত মেট্ৰিক দিছিলে বাৰু মই 67ত মেট্ৰিক পাছ কৰিছিলে হয় আৰু 71ত গ্ৰেজুৱেশ্যন লৈছোঁ 71ত গ্ৰেজুৱেশ্যন লৈয়ে মই আৰ্মিত ভৰ্তি হৈছোঁ আৰ্মি মানে তেতিয়া 71 বাংলাদেশৰ যুদ্ধ হৈছিলে বাংলাদেশৰ মুক্তিযুদ্ধ হৈছিলে তেতিয়া তাৰমানে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনাৰ কিছুমান লৈছিলে যিবিলাকক কোৱা হয় মানে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনাৰ SSC শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনাৰ আৰ্মিত তেতিয়া আমাৰ দিনত ছেকেণ্ড লেফটেনেণ্টৰ পৰা আৰম্ভ হয় ছেকেণ্ড লেফটেনেণ্ট কেপ্টেইন মেজৰ লেফটেনেণ্ট কৰ্ণেল ব্ৰিগেডিয়াৰ এনেকুৱা ধৰণে আৰম্ভ হৈছিলে
হ'লে মই ছেকেণ্ড লেফটেনেণ্টত সোমাইছিলোঁ শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন 5 বছৰীয়া তেতিয়া এই শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনাৰবিলাকৰ হেৰি ট্ৰেইনিং হয় আগতে মাদ্ৰাছত আজিকালি চেন্নাই মাদ্ৰাছ OTA বুলি কয় আপুনি মাদ্ৰাছত ট্ৰেইনিং কৰা হয় OTA মানে হ'ল অফিচাৰ ট্ৰেইনিং একাডেমি মানে আৰ্মিত 3টা ভাগ আছে OTA অফিচাৰ ট্ৰেইনিং একাডেমি শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন IMA ইণ্ডিয়ান মিলিটাৰী একাডেমি আৰু NDA নেশ্যনেল ডিফেন্স একাডেমি যিটো মানে 10+2 ল'ৰা ছোৱালীক সাধাৰণতে তাৰমানে মই OTA ত গৈছিলোঁ OTA 5 বছৰ থাকিলে 5 বছৰ থাকি মই আৰু ৰেগুলাৰ ছাৰ্ভিচ নকৰিলোঁ মই আজিহে গম পাইছোঁ কিন্তু আপুনি যে সামৰিক বিভাগৰতো ধৰক আৰ্মিটো চাকৰি কৰিছিল আৰু 71ত আপুনি ইংৰাজী অনাৰ্ছ লৈ পেলাই গ্ৰেজুৱেট হয় 71তে চাওকচোন বাৰু আপুনি ইংৰাজী বাতৰি কাকততো কাম কৰিছিল নহয় জানো কিছুদিন মই দ্য নৰ্থ ইষ্ট টাইমছত কাম কৰিছিলোঁ জিএল পাব্লিকেশ্যনৰ তিনিচুকীয়া জিলাৰ মই তেতিয়া ৰিপ্ৰেজেণ্টেটিভ আছিলোঁ তিনিচুকীয়া জিলাৰ ৰিপ্ৰেজেণ্টেটিভ আছিলে দেখিছে খুব মানে তথ্য সমৃদ্ধ এজন ব্যক্তি আৰু বৰ্তা এইখিনিতে মাঘৰ বিহুটো কথা পাতিলোঁ আমি লগতে এই যে আমি থলুৱা নামবিলাক গীতবিলাকৰ কথা কওঁ বিহু নামবিলাকৰ যে আপুনি ভিডিঅ'ত পাই আছোঁ অকণমান যদি অকণমান কি গীত বা কি গীত মাতে আমি থলুৱা হেৰিবিলাক চলি আহিছে এইবিলাক যদি অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ এটা কথা মই চিধা চিধি কথা কোৱা মানুহ কথা হৈছে কি বহুতে কয় বিহু গীত আৰু নাম সমাৰ্থক নাম আৰু গীত সমাৰ্থক বুলি কয় আচ্ছা বহুতে কয় সেইকাৰণে 1917 চনৰ পৰা নাম আৰু গীত সমাৰ্থক কৰিছে মই মানি নলওঁ এই ক্ষেত্ৰত কিয় মানি নলওঁ আমাৰ উজনি অসমত সাধাৰণতে নাম বুলি ক'লে সকলোৱে গাব পাৰে এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে এনেকৈ বিয়া নাম এষাৰ এগৰাকীয়ে লগাই দিলে সকলোৱে গাব পাৰে হৰিনাম এষাৰ এজনে লগাই দিয়াৰ পিছত সকলোৱে গাব পাৰে এই মানে হেৰি কি কয় ঠিক তেনেকুৱা ধৰণে বিয়া নাম খোৱা ধৰা এনেকুৱা ধৰণে গাই ধৰা পূবে ওলাই বেলি পৰিলে ৰদ অতীতৰ মৰমিক এৰিলা ক'ত দৰাক জোকাইছে আয়তীসকলে অতীতৰ মৰমিক দিলে বিদায় তাই চাগে কান্দিছে বিচনাত বিনাই মই গোৱাৰ পিছতে সকলোৱে গাব পাৰে হৰিনাম এষাৰ হে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে খব ও হৰি ৰাম ৰাম কে খব হৰি এইটো কীৰ্তনৰ পদটো লগাই দি তাত গাই গৈ থাকে আচ্ছা আই নাম বিয়া নাম গোসানী নাম হৰি নাম পাল নাম এজনে লগাই দিয়াৰ পিছত সকলোৱে গাব পাৰে কিন্তু গীত বুলি ক'লেতো সকলোৱে গাব নোৱাৰে এতিয়া গীত আৰু নাম যদি সমাৰ্থক হয় মই এতিয়া তেতিয়াহ'লে গানো সমাৰ্থক হ'ব গীত গান নাম সমাৰ্থক হ'ব তেতিয়াহ'লে একে অৰ্থ প্ৰকাশ কৰিব নকৰে মই সেইকাৰণে বিহু বিশেষজ্ঞসকল অসমৰ বিভিন্নজন ডক্টৰেট পণ্ডিতকো মই মানে কওঁ যে এতিয়া ঠিক আছে গীত আৰু নাম যদি সমাৰ্থক হয় তেতিয়াহ'লে হৰি নাম বুলি নকয় হৰি গান বুলি কম মানি ল'বনে নাই আপোনালোকে আচ্ছা গীত কোনবিলাকক যদি আমি ধৰোঁ এক মিনিট আচ্ছা হৰি গান বুলি ক'লে কোনোবাই মানিব বিয়া গান বুলি ক'লে কোনোবাই মানিবনে গতিকে বিহু নামহে বিহু নাম তাৰমানে এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে আচ্ছা এইটো কিবা এটা কৈছিলা তুমি মই গীত বুলি যদি ধৰোঁ আমি গীত বুলি ধৰোঁ গায়ক গায়িকা বাদে কোনেও গাব নোৱাৰে ভূপেন হাজৰিকা গীত এটা মানে কোনোবাই সকলোৱে গাব পাৰিব নেকি গায়ক গায়িকা বাদে কুৰা চাব লাগিব এইটো তেতিয়াহে গাব পাৰিব কুৰা চাব লাগিব তেতিয়া সকলোৱে শিকিব লাগিব কিন্তু হেৰিয়ে কৈ গৈছে শংকৰদেৱ আৰু মাধৱদেৱে কৈ গৈছে যিটো সকলোৱে গাব পাৰে হৰিনাম যিটো সকলোৱে গাব নোৱাৰে বৰগীতটো আখৰা কৰিব লাগিব ঠিক তেনেকুৱা ধৰণে গান এটা গাবলৈ বা গীত এটা গাবলৈ মানুহে শিকিব লাগিব কিন্তু হৰিনাম গাবলৈ বিয়া নাম গাবলৈ কোনেও শিকিব নালাগে এতিয়া সেই বৰগীতটোতো আখৰা নকৰিলে কোনেও গাব নোৱাৰে গতিকে বৰগীতটোক বৰগীত বুলি নকয় যদি গান আৰু নামৰ যদি সমাৰ্থক হয় বৰনাম বুলি ক'ম বৰগান বুলি ক'ম মানিবনে অসমৰ মানুহে কেতিয়াও নামানে গতিকে বৰগীতে হৈ থাকিব হৰিনামে বিহু নামে হ'ব দেখিছে খুব ধুনীয়াকৈ কথাবিলাক কৈছে বৰ্তাই আৰু বিভিন্ন ধৰণৰ বৰ্তাৰ চেনেলত মই দেখিবলৈ পাইছোঁ গৰু চৰাবলৈ যাওঁতে গীত বা ধৰক আপোনাৰ মানে তেনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' আপুনি প্ৰস্তুত কৰি দিয়ে আছে আৰু এইখিনিতে যিহেতু আপুনি পৰম্পৰাগত ঔষধ যিখিনি আগৰ পৰা ব্যৱহাৰ হৈ আহিছে ধৰক বনৌষধি সেইখিনি কথা কৈছেই তাৰ মাজতে আপোনাৰ এটা ভিডিঅ'য়ে মানে বহুত চৰ্চাও লাভ কৰিছে ভিডিঅ'টোৱে আৰু ভিডিঅ'টো সাংঘাতিকভাৱে বিতৰ্কৰ সৃষ্টি হৈছে মানে বিজ্ঞানৰ মহলত যিসকল ধৰক পৰম্পৰাগত আধুনিক চিকিৎসা পদ্ধতিত লগতে বিজ্ঞানৰ মহলত যিটো ধৰক আপুনি কৈছিল যে সাপে খুটাৰ ঔষধ এটা সম্পৰ্কে কৈছিলে অকণমান যদি সেই গোটেই বিতৰ্কটোৰ সম্পৰ্কে অকণমান যদি কৈ দিয়ে মই বিতৰ্কটোৰ সম্পৰ্কত মোৰ ব্যৱহাৰিক কথা এটা কওক মই মোৰ
তুমি যে কৈছিলা যে সৰ্পদংশনৰ সম্পৰ্কত আপোনাৰ যেটো ভাইৰেল হৈছিলে হেৰি মানে ভিডিঅ' বহুত সমালোচনা হৈছে হেৰি প্ৰকৃততে মই নিজৰ ব্যক্তিগত অভিজ্ঞতা ফালৰ পৰাহে ক'বলৈ গৈছিলোঁ মানে এতিয়া কথা হৈছে কি ইয়াৰ পৰা সেই গছকিজোপা দেখিছা নহয় সেই গছকিজোপা সিপাৰে সেইখিনিতে মোৰ ঘৰো আছিলে তাৰ সিপাৰে মই বিহাৰী খেতি কৰিছিলোঁ বিহাৰী খেতি কৰোঁতে মানে এনেকুৱা এটা কথা হ'ল যে মানে ইমান ইয়াতকৈ অলপ আগতে বেলি আছিলে তাৰপিছত মই গৰু সোমাইছিলে কাৰণে লৰ মাৰি গৈছিলোঁ খেদিবৰ কাৰণে দীঘল মানে আলিটো আৰু তাত দীঘলকৈ মানে ফেটিসাপ এটা পৰিছে মোক খবৰ নাই গছক মাৰি দিলোঁ ফুটিলে নহয় মোৰ ভৰিটো মোৰ ভৰিটোত ফুটিলে খুটাৰ লগে লগে মই সাপে খেদিলোঁ ইফালে মানুহ এজন আছিলে বিক্ৰম গগৈ তাৰ সি আহিলে লৰ মাৰি আহি মানে কৰিলে কি তাৰ নিজৰ গামোচাখনকে ফালি মোৰ ইয়াত বান্ধি দিলে যিহেতু আমাৰ যিটো বিশ্বাস সেই বিশ্বাসখনক ভৰিত বান্ধি দিয়াৰ পিছত লগালগ ভৰিটো ফুলি আহিলে তেওঁ মোক বুকুচা কৰি হেৰিলৈ লৈ আহিলে মোৰ ঘৰলৈকে লৈ আহিলে তেতিয়া সেই আমতলতে আছিলোঁ আমি সিফালে ঘৰটো তাৰপিছত আৰু কি কৰিলে আমাৰ নোমল গগৈ এতিয়াও জীয়াই আছে নোমল গগৈ জীয়াই আছে আৰু নোমল গগৈ আৰু মানে বিক্ৰম গগৈ কি কৰিলে মোক মানে কৰিবলৈ বুলি এজন মানে হেৰি আছিলে বেজ আছিলে মানে আমাৰ উৰিয়া লাইনত এতিয়া নাই তেওঁ মানে মৰিলে তেওঁ এতিয়া তেওঁ ওচৰলৈ বুলি ঠেলাত মোক নি আছে ভৰিটো ফুলি গৈ আছে তাই তেনেকুৱাতে ক'ৰ পৰা জানো নাজানো সেইখিনিতে আহি মানে আমাৰ আহোম গাঁৱৰ গ্ৰীণ গোহাঁই ওলালেহি আহি গ্ৰীণ গোহাঁই ওলালে সেই গ্ৰীণ গোহাঁই ঘৰত যে সাপে খুটা দৰৱ জানে বুলি সকলোৱে জানে সেইটোকে ভাগ্য বুলি ক'ব আৰু যিহেতু মানে মোক সাপে খুটিছে লৈ গৈছে তেওঁ ক'ৰ পৰা ওলালে এতিয়া লগালগ মানে তেওঁ কৈছে কি মানে সুধিলে কি হ'ল কিয় গগৈ কি সময় সাপে খুটিলে চালে ভৰিটো হয় বোলে তো তেওঁ নিজেই মানে স্বয়ং মানে তেওঁ দোন বনৰ তিনিটাক ছিঙি আনি এনেকৈ মোহাৰিছে মোহাৰি মেলি বোলে চাব দে আপোনাৰ যদি বিষ আছে যদি আপোনাক চকুত নধৰে যদি বিষ নাই কিন্তু আপুনি ৰক্ষা নাপাব বোলে এই তিনিটোপাল ৰখে তাৰপিছত মোৰ চকুত দি দিলে মোৰতো নিবিষালে নিবিষাৰ পিছত তাত আধা ঘণ্টামানৰ পিছত মোৰ ভৰিটো খুলিলে মই ভালেই হৈ থাকিম গতিকে সেই অভিজ্ঞতাটোৰ কাৰণে ক'বলৈ গৈছিলোঁ মই প্ৰকৃততে দোন বনৰ ৰস তিনিটোপাল মানে দি দিব লাগে যিফালে খুটে তাৰ অপজিট ছাইডত সোঁফালে খুটিলে বাওঁফালে চকুত বাওঁফালে খুটিলে সোঁফালে চকুত আচ্ছা এতিয়া কথা হৈছে কি মই এইটো কথা ক'বলৈ নাযাওঁ বেলেগে কৰক বুলি মই ক'বলৈ নাযাওঁ কিন্তু কথাটো হৈছে কি মানুহৰ যিটো আগতে মানে ৰিএচুৰেঞ্চৰ কথা মানুহ হয়তো মানে হাৰ্ট ফেইল হৈ পিছত তেওঁক মানে এচুৰেঞ্চ দিবৰ কাৰণে এইটো ভাল হ'ব তই চিন্তাই নকৰিবি ভাল হ'ব চিন্তা নকৰিবি মই ৰসটো দিলেও আৰু মানে ভাল হ'বি আৰু তই এইটো দিয়াত কি আপত্তি আছে মানুহ অন্তত হাৰ্ট ফেইল নকৰিব মানুহজনে অন্তত সেইবুলি মই ভাবি মানে ভিডিঅ'টো কৰিছিলোঁ আৰু যদি কেনেবাকৈ এই বনৌষধ হয় এইটো এই বনৌষধটো যদি স্বীকাৰ নকৰে তেতিয়া ৰামায়ণ মহাভাৰতক স্বীকাৰ কৰিব নালাগিব যিহেতু ৰামায়ণত আমি দেখিছোঁ যে ৰাৱণে যেতিয়া হেৰি শক্তিশাল মাৰিলে এই মানে লক্ষ্মণক যেতিয়া শক্তিশাল মাৰিলে লক্ষ্মণটো অচেতন হৈ পৰি আছে বৈদ্য মানে কি নাম ধনন্তৰীয়ে পঠাই দিলে মানে হেৰি মানে হনুমানক পঠাই দিলে যোৱা বিশল্যকৰণী মৃত সঞ্জীৱনী আনাগৈ যোৱা বুলি পঠিয়াই দিলে তেওঁ চিনি নাপায় হনুমানে কি গোটেই পৰ্বতটোকে উঠাই লৈ আহিলে সেই মৃত সঞ্জীৱনী আৰু বিশল্যকৰণী দিয়াৰ পিছত লক্ষ্মণে মানে হেৰিৰ পৰা হৰসজ্যাৰ পৰা ৰক্ষা পাইছে তেওঁ মানে এই শক্তিশালৰ পৰা ৰক্ষা পাইছে পাইছে মানে তেওঁ জীৱন দান হৈছে আকৌ নতুনকৈ জীৱন পাইছে এতিয়া যদি বনৌষধক যদি কোনোবাই যদি অস্বীকাৰ কৰে তেওঁ ৰামক অস্বীকাৰ কৰা হ'ব লক্ষ্মণক অস্বীকাৰ কৰিব হিন্দু ধৰ্মকে অস্বীকাৰ কৰা হ'ব মই সেইটো ভাবোঁ এতিয়া বৰ্তাই মানে আচলতে পৰম্পৰাগত যিটো বনৌষধ বা বৰ্তাৰ লগত যিটো ঘটনা সংঘটিত হৈছিলে সেই সম্পৰ্কেহে কৈছে গতিকে আপোনালোকে সাপে খুটিলে চিকিৎসালয়লৈ নাযাব বুলি কোৱা নাই তেখেতে ততালিকে চিকিৎসালয় যাওক কিন্তু এচুৰেঞ্চ দিব পাৰে আৰু বৰ্তাৰ বনৌষধ সম্পৰ্কে যিহেতু পৰম্পৰাগত বনৌষধ বহুত বছৰ আগৰ পৰাই বৰ্তাই ব্যৱহাৰ কৰি আহিছে লগতে কিছুমান প্ৰমাণিত ঔষধ আছে যেনে ছালৰ সুতুৰা পৰা ধৰক গুৰুহা ফাটিলে কি লগাব লাগিব মূৰ কামুৰণি কি লগাব লাগিব সেইখিনি আচলতে প্ৰমাণিত কিন্তু যদি মই চিকিৎসা বিজ্ঞানৰ লগত জড়িত ব্যক্তি হিচাপে মই ক'বলৈ যাওঁ আপোনালোকে সাপে খুটিলে ততালিকে চিকিৎসা কাষলৈ যাওক হস্পিটেললৈ যাওক চিকিৎসালয়লৈ যাওক তাত আপোনালোকক প্ৰমাণ কৰিব যে চিকিৎসাটো যিটো সাপে খুটিছে সেই সাপটো আচলতে আপোনাক বিষাক্ত হয় নে নহয় তাতে আচলতে সম্পূৰ্ণ চিকিৎসা হ'ব বৰ্তাই আচলতে নিজৰ লগত হোৱা ঘটনাটোহে আচলতে আপোনাৰ লগত প্ৰকাশ কৰিছে আৰু বৰ্তাৰ আজি গুৰুত্বপূৰ্ণ সময়কণ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিভিন্ন হয় বৰ্তাৰ বিহু সম্পৰ্কে কিছুমান লেখা মেলা কিতাপো প্ৰকাশ পাইছে কিমানখন কিতাপ আছিলে মোৰ এতিয়ালৈকে 11খনমান কিতাপ 11খন মান নহয় 11খন দেখিছে আপোনালোকে 11খন কিতাপ সেই 11খন কিতাপত বৰ্তাই মানে নিজৰ স্বতন্ত্ৰভাৱে গৱেষণা কৰি বিহু সম্পৰ্কে বিভিন্ন লিখনি প্ৰকাশ কৰিছে আৰু সেই 11খন কিতাপ কোনখনত কি লিখা আছে আৰু কি চিন্তাৰে গোটেই কিতাপখিনি প্ৰকাশ পাইছে সেই সম্পৰ্কে আমি বৰ্তাৰ সৈতে এদিন বহিম আপোনালোকৰ কাষত আমি গোটেইখিনি চৰ্চা কৰিম আৰু বৰ্তা যিহেতু
এই বিহুৰ বতৰ গতিকে আপোনাকো সেই ভোগালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই সমগ্ৰ অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা জনালোঁ হয় হয় গতিকে ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰ্তাৰ চেনেলটো পাব মোৰ ওপৰতে মই লিখি দিম হেম গগৈ বুলি আছে তাতে গোটেই ভিডিঅ'খিনি বৰ্তাৰ পাব গতিকে সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰিব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জয় অসম ধন্যবাদ।